তো হেল্ল' গাইজ, তো মই দীপজ্যোতি, তো আপোনালোকক সকলোকে মোৰ অন্যতম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আচলতে আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ চেলেঞ্জ লৈ আহিছোঁ আৰু ইয়াতে দেখিছে চাগে বেলেগ বেলেগ ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকছ আছে। তো এইকেইটাৰে মানে চেলেঞ্জ হ'ব আৰু চেলেঞ্জটো হ'ব এনেকুৱা ধৰণৰ যে ছাপ'জ মানে পাপু আৰু মই যদি কৰিলোঁ তেতিয়া মানে মোৰ চকুত মানে কাপোৰ বান্ধি দিব, তেতিয়া মই মানে ছাপ'জ পাপু ফেণ্টাটো মোক টেষ্ট কৰিব দিছে, তেতিয়া মানে এইটো মই গেছ কৰিব লাগিব যে এইটো মানে কি হয়, অনুমান কৰিব লাগিব যে এইটো ফেণ্টা হয়। চ' তেনেকুৱা ধৰণৰ চেলেঞ্জটো। আৰু আমি এতিয়া পাপু আৰু মই আছোঁ আৰু পিছফালে আছে অমৰ। ৰ'ব আপোনালোকক দেখাই আছোঁ। অমৰ হাই এটা কৰি দি। বঢ়িয়া বঢ়িয়া। তো পিছফালে আছে অমৰ আৰু এতিয়া পাপু আৰু মই আছোঁ। তো প্ৰথম কোন আহিব? প্ৰথম আমাৰ দুজনৰ হ'ব, পাপু আৰু মোৰ যদি হয়, অমৰৰ পিছত হ'ব। সেইটোতো হ'ব নোৱাৰে কাৰণ লটাৰী কৰিম, কাৰণ আপোনাৰ অমৰে ডাইৰেক্ট ফাইনেল পাই যাব। তো সেইটো হ'ব নোৱাৰে। চ' তাৰ কাৰণে আমি লটাৰী কৰিম, যোনে 3 নম্বৰ হয় সি ডাইৰেক্ট ফাইনেল পাব। তো ঠিক আছে, তো এক্সাইটমেণ্ট নে সকলোৱে নাকি? তো এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ। পাপু তই আহিম আৰু ঠিক আছে। তো তো এইটো কোন হয়? এইটো অমৰ। আৰু এইটো কি হয়? এইটো মই দে, এইটো মই গমে পাইছোঁ। আমাৰ লাষ্টৰটোহে লাগে। তো ঠিক আছে, আমাৰ কেমেৰামেন পূৰা মিলি গৈছে মানে আমাৰ। তো গাইজ আপোনালোকে দেখিলে অমৰে লটাৰীত জিকি গ'ল। তো ভাবিছিলোঁ যে মই জিকিম, মই লাষ্টলৈ থাকিম, লাষ্টৰ ফাইনেলখন মই খেলিব পাম, কিন্তু এই পাপু 1 বুলি কৈছে, অমৰ 3 বুলি কৈছে। তো জিকি নহওক, তো এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ পাপু আৰু মোৰ, নে কি পাপু? আৰু আজিৰ খেলখনত আমাৰ উইনাৰে লাভ কৰিব কি হ'ব? নগদ 1000 টকা। যিয়ে উইনাৰ হয় তো নগদ 1000 টকা পাব। এক্সাইটমেণ্ট, তো বহুত এক্সাইটমেণ্ট। চাওক এইটো মোৰ লগতে থৈ দিওঁ এতিয়া অমৰ, নে কি? তো ঠিক আছে, এতিয়া মোৰ লগতে থৈ দিম। আৰু আপোনালোক এক্সাইটমেণ্ট নে? তো যদি চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আনে वाला ভিডিঅ' মে কুছ ধামাকাদাৰ होने वाला है। তো ঠিক আছে, তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। আৰু পাপু যিহেতুকে প্ৰথম হৈছে, তো পাপুক প্ৰথমতে দিম। তো ঠিক আছে, তো বেছি কথা নকওঁ আৰু কাপোৰ এইখন বান্ধি দিব মোৰ। তো ঠিক আছে, এতিয়া পাপুক বান্ধি দিওঁ। পাপু ৰেডি? মই ৰেডি। দে দেখা পা কৰি নেদবি দেই। অঁ দেখা পাইছা নেকি? নাই দে। হা নাই। এইকেইটা আঙুলি কৈ কয় আঙুলি কয় এইকেইটা আঙুলি নাজানো বিদ্যা নকয় কিয়? দুটা হা দুটা হয় না নহয়? দে নহয় দে, হয় দে। হা পাপু দেখা পা নাই দে। নাই দেখা পা। তো ঠিক আছে, এতিয়া প্ৰথমটো দিওঁ গাইজ। দে নেদে কিয়া এই পেপচি নেকি? এই যা পেপচি নেকি? ফিসকি উঠছি। হা নহয় দেই, কি নহয়? যিয়ে কি নক দেই। দে নহ'লে এইটো হা মুখখান হয় দে, এখন দেই। বেছি দেৰি নকৰবি, দেৰি হৈ যাব, মানুহ বৰিং হৈ যাব। টাইম থাকিব দে, এটা কৈ আৰু কক এইটো কলা হ'ব দে আৰু হ'ব দে আৰু বঢ়িয়া। তো গাইজ আপোনালোকে গম পাইছে এইটো কি হয়? তো হ'ব, পাপু সেইখিনিয়ে পইণ্ট পাইছে বা নাপাইছে, তো ভাবি লওক। অ'কে, তো এতিয়া 2 নম্বৰটো দিওঁ। কি ফিস মাৰি আছা? তো এইবাৰ 2 নম্বৰটো দিছোঁ। লওঁ এটো তাৰ বঢ়িয়াকৈ কওঁ। সেম টেষ্ট ৰে। দে কলে কলাই এইটো কলাই पैसा बर्बाद बहन चोद। তো এইবাৰ কয় কোনটো দিম? আয়ো যাই কিনে অমৰ আহিছে দে। কোনবা আহিছা? অমৰ নেদু ৰ দিছোঁ হোৱা নাই, লাগে নেকি? বহুত টাইম লাগব আমাক। কিয়া লাগে দে নহ'লে চালা অধিকা হ'ল দে। এটা কথা কম, মই ফাৰ্ষ্ট টাইম দেখো মিক্স আছে নেকি? কি মিক্স দৰকাকে দেখবো না, যদি মিক্স আছে মিক্স দৰকাকে দেখবো না, মিক্স যদি আছে আমি যদি বেইমানি করছো না আমার
ইমান টাইম লাগে ন ময়ো দিছোঁ টেষ্টটো চাব লাগিব এইটো মিৰিণ্ডা হা মেৰিন্দা দে হৈছে দে বঢ়িয়া তো ঠিক আছে তো পাপুই লাভ কৰিছে কিমান আপোনালোকে গম পাইছে তো মোকো কবি না কিমান হা নম্বৰ কোৱা নাযাব নম্বৰ একদম লাষ্টত হ'ব আপুনি গম পোৱা নাই কি হৈছে তো এইবাৰ মোৰ হ'ব তো এইবাৰ নেক্সট ক্লিপ তো গাইছ এটা ৰাউণ্ড হৈ গ'ল তো পাপুই কিমান স্ক'ৰ পাইছে আপোনালোকে গম পাইছে তো এতিয়া হ'ব মোৰ এইবাৰ ইয়াৰ ৰেডি ৰেডি ৰেকৰ্ডিংটো অন হৈ আছে না আছে কামত আহিছে আমাৰ চাব ই থিয়া হৈ লৈছোঁ তোক লৈছিলোঁ না মই এনেকৈ ৰাম ভগৱান ইমান জোৰেনো দিয়া না কিৰে কৰিব লাগছি ই বেছি বেছি দেৰি কৰিব নালাগে দি আছো তই ইমানকে টেনশ্যন লৈছা কি হে মাৰা খোজকাঢ়িয়ে গম পায় আৰু ল এই চলা দিছানে নাই গম লৈছো নাপায় ইমান কম দিছা আৰু অলপ দিছোন গম পোৱা নাই ঐ সেনেকে শেষ কৰিব প্ৰথম ৰাউণ্ডটোত পালি ভাল লাগে গাইছ একমান কি হ'ব তই ফুচকে হ'লছি হয় ককলা স্প্ৰাইট আনিছিল নেকি স্প্ৰাইট আনিছিল মই কোৱা নাইচোন হয় ককলা নহয় কি আছিল সিহঁতৰ পেপচি আছিল গাইছ এই সৰস্বতী মাই ৰক্ষা কৰিবি এই পেপচি चीटिंग 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 करता है तू हमेशा मेरे साथ चीटिंग करता है বঢ়িয়া 1000 গ'ল নাজানো আৰু কি হৈছে সদায় মই হাৰোৱে মানে সেইকাৰণে আজি বোলো অলপ বেলেগ চেলেঞ্জ দিওঁ পাপু খাইছে এটও দিছি এটও সেই দুটাৰেই মানে ইয়াৰ এই ককলা না ই কেনেকৈ কৈছোঁ ডাইৰেক্ট মানে এই মল্লু যা ককলা না পেপচি হয় তো তেৰি একে দিছা এই যা তো ককলা দে আৰু এটা তই কি আহিছ কেমেৰা বেয়া হ'লে দে তো লৈ এনেই কৰিব লাগিছোঁ ইয়াতে হয় দিছা নাই শুনিয়ে মজা লাগিছিল My favorite. This is Fanta. হয় না হৈছে দেই ৰাউণ্ড শেষ কিমান বা পালো না কি ফাইনেল ৰাউণ্ড শেষ এতিয়া কেমেৰা বন্ধ হৈ যাব এতিয়া ড্ৰ হৈছে নেকি ৰিজাল্টটো কৈ আছো দে তো গাইছ আমাৰ ৰাউণ্ডটোতো খতম হৈ গ'ল তো মই হাৰি গ'লোঁ মানে মই কেমেৰাত চালোঁ লাষ্টৰটোহে কৈছোঁ ফেণ্টা ইয়াতে কিবা কুচুতীয়া কৰিছে গাইছ মানে তো ঠিক আছে এতিয়া বেছি দেৰি নকৰোঁ মোৰে চেনেল সদায় ময়ে হাৰোঁ 1000 টকাৰ ফালে আহিব পইচা দিয়া নাই দে মই কৈছিলোঁ নেকি হা এই হাঁহি আছে তো ঠিক আছে এতিয়া আমাৰ এখন গ্ৰহণ প্লিজ হেই গাইছ তো এতিয়া ডাইৰেক্ট ফাইনেলত আহি গৈছোঁ পাপু আৰু মই এতিয়া মোৰ হ'ব মই পাৰোঁ নে নোৱাৰোঁ দে পাপু চকুত বান্ধি দি বঢ়িয়া সেইযোৰ হলকো এই নাই চশমাটো থাকিব দে থাকিব নালাগে দে মই ভালকৈ দিম দে নাপায়ো দেখা সঁচাই নাপায় দেখা নাপায় দে নাপায় দে নাভাঙে দে খালি দেখা পায়ো মই পাইছিলোঁ মানে চশমাযোৰ ইয়াতে 1000 টকাৰ কথা আছে নে নাই হা মই হাৰিছোঁ তাই দোষী বহুত মুখখন কৈ মোক আৰু মই এটা কথা ক'ম ষ্টিংটো এতিয়ালৈকে কাকো দিয়া নাই তো মই ভাবোঁ মোক কিবা এটা দিলে হ'ল ষ্টিংটো नहीं হৈছে না আলো এটো হি হেনাকে মই চাম একো দেখা নাপাইছোঁ নাপাবি দে মুখখন কৈ ষ্টিং নেকি পাৰিব দে তো ৰঙাটো মানে অৰেঞ্জ কাটাৰ কিবা এটা হ'ব
ফেণ্টা ফেণ্টা নহয় ফেণ্টা ফেণ্টা অঁ ফেণ্টা দে মজা নেক্সট ঐ কি চা তল নেক্সট ষ্টিং নাই নেকি ষ্টিংটো দিম নেকি লাই ষ্টিংটো দিয়ক লাই ষ্টিংটো দিয় যি হ'ল হ'ল দে আৰু ষ্টিংটো কৈ এবাৰ ষ্টিংটো দি যি হ'ল হ'ল আৰু তো আৰু অলপ দিছোন হা আৰু অলপ দিছোন এনেকৈ দিয়াও আছে আৰু অলপ দিওঁ দিয়া অলপ দিয় হ'ব হ'ব ফটাফট ৱাটছ টাইম বহুত আহিব নহ'লে এইটো পেপচি বা কোকোলা এটা হ'ব আৰু এইটো কোকোলা আৰু তই দেখছা মা কৈছে ফচি দে হয় মানে কোকোলা হয় এইটো হয় দেই কোকোলাটো গম পায় কোকোলাৰ পেপচিটো গম পায় অঁ দে দে কাৰণ সৰুতে কোকোলা সেই খাইছিলোঁ ৰচনা খাইছিলোঁ কোকোলাৰ তাৰপিছত নেক্সট ই তললৈকে চাই ল এইটো ল এনেকে মাৰ এই এক্টিং দেখাব লাগে চকু দেখা নহ'লে হা কওঁ আৰু অলপ দিছোন নাই ইয়াত নালাগে যা এইটো এইটো ফেণ্টা তো বঢ়িয়া মজা আছে তো গাইজ আপোনালোকে দেখিছে অমৰৰ স্ক'ৰ তো এতিয়া ডাইৰেক্ট পাপু তো গাইজ আমাৰ এইটো কি নম্বৰ ৰাউণ্ড হ'ল 3 নম্বৰ তো 3 নম্বৰ ৰাউণ্ডটো কমপ্লিট হ'ল আৰু অমৰে আপোনালোকে দেখিছে স্ক'ৰ কিমান হৈছে অমৰটো কিমান আছে জানা কিমান 1 মোৰ সমান আৰু তই মই আৰু তই মই পাৰা নাই পামেই মই তিনি পাইছোৱে মই জিকি আছো মই হাৰিছো দিয়ক ইয়াতে ইয়াত দুটাৰ মাজত ফাইনেলখন হ'ব অমৰে কৈছে অঁ দে তই বা কি কৰা আৰু অমৰ একদম মিক্সিং কৰি দিবি চব পালি মিক্স কৰি দিয়া নহ'ব দেই কিন্তু এতিয়া ষ্টাৰ্ট কৰোঁ তই মোৰ কেমেৰা চাওক বেয়া হ'ব পাৰে মই দি আছো এইবাৰ এনেকুৱা কৰিম যাতে এটাও নৰে रुको जरा सबर करो মোক দিছোন মই জোতাযোৰ দিম নেকি জতা দেও বুজি উপাত দি দেখা পাই ৰ নাপাই দে কয় দিনা মুখে চুখে মাহ সোমাই দিলে কেনেকৈ খাম সি খানে না ভালকে দি এনকে খাবি দে এতিয়া মই দি আছো দেখাই পাইছো দি মই এইটো কি দিছা ফেণ্টা দিছা নাই ৰ হোৱা নাই অ হয় নাই নেকি এইটো কি দিছা মিৰিণ্ডা নহয় ৰ কৰি আছে ফটাফট দে দে পেপচি তই দিবি দি জানো দি মই এই পেপচি হয় দি হেল্ল' ঐ এইটো এইখিনি এটা অলপ বেছিকে দি দে আজি গম নাপায় এইটো ল ওপৰত দে দে ফটাফট খাই আহাৰ অলপমান সেই কৰিলং ৰ অঁ দে এ কেনেছো কৰা দে এই আহাৰত থাকি খা নাযায় অ চৌক এটা খুলি আছে নেকি ফটাফট ডাইৰেক্ট কোৱা অলপমান দিছো নাই অলপমান লাগব তোৰ খাচা অলপমান লাগব অধিক কথা নহয় কো ডাৰকে কে জি দে মান দিও দে হয় দে এসে এবার নেক্সট দি আছো দি ইয়া টেকনিকত দিম মানে তো এসে ঠক মাৰান বাং কিবা খাই দি আছে খাই দিবি ক'বা মানে এটা ৰাউণ্ড জিকবা নে দুনকে দিম কি হয় নাজানো মিক্স কৰি দিলে ছৰাম দেই কিন্তু এমাখা নাই বেমানি নকৰবি হলো এইবাৰ হাতৰ ওপৰত এটো এইটো খা বেছিকে এইবাৰ বেছিকে দিছো এইবাৰ খাই খা ও এটো পেপচি नहीं এবার নেক্সট এটো পেপচি হয় তো গাইজ আগত অলপ খেলি মেলিছে হয় দিও নহয় স্পাইট আছিল সেইটো অলপ খেলি মেলি দিও বুলি কৈছো আৰু এটো আৰু পেপচি হয় তো সঁচা কথা কওঁ তই বহুত ৰিক্সত আছা দেই দে দে এটা ল অলপ বেছিকে দিও দিছো এটো কোকোলা গনে গম পাছো তই কি হয় কি কোৱাৰ আগত তই ভাবি চাবি একবাৰ 1000 টাকাটো মোক হাৰাছা অমৰ চাবি আৰু এটা মাল অলপমান দিছো দে হাতত দি মোৰ হাতত দি খালি গাইজ লাষ্ট সময় মোৰ হাতত দি খালি কি লাষ্ট সময় ভাবি চাবি একবাৰ ভালকে চব দে কি ইয়ে তো দে এটো পেপচি শুন
ফুল এটা পেপচি আছিল তেতিয়া সি কোকোকলা বুলি কৈছিল কোকোকলা বুলি যেতিয়া কৈছিল সি আৰু কি কয় ভাবি চাবি অলপ এবাৰ গম পাইছো আৰু খেলখন ড্ৰ হ'ল তো এতিয়া এটা নিয়ম উলিয়াই আছো তো কি ড্ৰ হলো ঠিক আছে কিয়া ড্ৰ হয় তো এতিয়া আমাৰ ডাইৰেক্ট ফাইনেল ৰাউণ্ডটো হ'ব কাৰণ ময়ো এটা গেছ কৰিছিলোঁ আৰু পাপুও এটা আৰু এইবাৰ মানে কি হ'ব জাষ্ট দুইবাৰ দিয়া হ'ব ঠাণ্ডা আৰু সেই দুইবাৰত গেছ কৰিব লাগিব তো ফাৰ্ষ্ট ময়ে কৰোঁ তয়ে কৰ কিন্তু এটা কথা পইচাটো পালি দতে 500 ভাগাম দে হ'ব দেচোন দে দি চশমা যোন নুখুলাই দে দি বেছি টাইটকে নিদবি চকুকেইটা বিষাই চকুকেইটা বিষাই মোক যেনেকে দিছিলো সেনেকে ও চকুকেইটা বিষাইছি নামি নিবা মই ও চা ও টানি ৰছি আনি ধৰা টানি ৰছি ঐ ঐ আৰু নাল দিবি মই যেনেকে দিছি সেনেকে থাক মই থাকবাই নোৱাৰিম 2 মিনিটত থাকবা নোৱাৰিম সেনেকে থাক দি ফটাফট নেক্সটৰ কাৰণে মই ৰেডি কৰি থাকোঁ জিনা হয় তো মুখখন কৰে লৈ থাক পাবো এইটো দিবি এইবাৰ দে এইটো দিবি ফটাফট অমৰ ফটাফট মাউণ্টেন ডিউ বঢ়িয়া Next, হ'ব দে next. নেক্সট নেক্সট এটোতে দি মই হাততে দিও লৈ আছো এনেকৈ দিছো তই কানি মিনিট কৈছো দে মাউণ্টেন ডিউ তো একদম টুকাত মিলাছো হয় না নহয় নাজানো টুকাত কৈছো কোনটি দিব ষ্টিংটো দিও ষ্টিংটো চোন কায়ো দিয়া নাই একবাৰো মানে ষ্টিংটো নিদিয়াৰ এটা কাৰণ আছে কাৰণ আমি যিমান ষ্টিং খাই থাকো হয় এটো ফেন্টা নাই তেতিয়া ফেন্টা বুলি কওঁতে ভুল গৈছে মিৰিণ্ডা দে ঠিক আছে খুলি দি কিবা পাপু ডাইৰেক্ট দে মোক কৈ ডাইৰেক্ট ক্লিপ কি কম তো কিমান হা কিমান তই পাইছা নে কিবা এটা পাপুক দিবা ডাইৰেক্ট বহিলো ডাইৰেক্ট দে দি মোবাইলটো হাতত ময়ো দিম ৰ মোক যিমান টাইটকে দিছা না মই বহি লওঁ ভালকে নহলি দিলো নেক্সট দে দিও নেদাকা ইমান পিছফালে কিয় নে হস্কতে মোৰ কাণখন কৰ কিয় খচু খুলি থাক থ হেল্ল' ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ মই এনেকুৱা লাগিছে বাপু গম পাব এইবাৰ বহুত টাইম মানে খালা না এটো স্প্ৰাইট সেইকাৰণে দিও কৈছিলো ফুল হৈছে এটো স্প্ৰাইটে হয় ধুলিয়া আমি এইবাৰ চুপ তো গাইস খেলখন বহুত টক্কৰৰ হৈ আছে মানে এতিয়া মোৰ কিমান আছিল বা তো লাষ্ট এইটো চাই লওঁ এইটো হোৱাৰ পিছত ডাইৰেক্ট আৰু মই ৰিজাল্টটো ঘোষণা কৰিম ৰিজাল্ট ডাইৰেক্ট ওলাই যাব এইটো হোৱাৰ পিছত মই নিজে ঘোষণা কৰিম আৰু এইটো চাই লওঁ আপোনালোকে কওক ফেণ্টা তো ঠিক আছে তো এতিয়া ৰিজাল্ট মই ঘোষণা কৰি আছোঁ এতিয়া মানে আমাৰ খেলখন ইমানেই বেছি ৰোমাঞ্চক হৈ গৈছে মানে বাৰে বাৰে ড্ৰয়ে হৈ থাকে আৰু এতিয়া বিচাৰক বিৰাট টেনশ্যনত কি হ'ব মানে এতিয়া ঘোষণাটো কেনেকৈ হ'ব উইনাৰৰ আমি মানে তাকে ভাবি আছোঁ এতিয়া মানে ময়ো 2 পইণ্ট পাইছিলোঁ পিছত চালোঁ ক্লিপটো আৰু পাপুও 2 পইণ্ট মানে ড্ৰয়ে হৈ আছে বাৰে বাৰে কিবা এটা কৈছোঁ দে মই এতিয়া মানে লাষ্ট কি ডিচিজন হয় চাই থাকক A few moments later. তো গাইছ এতিয়া মানে ডাইৰেক্ট ৰিজাল্ট ঘোষণা কৰোঁ বুলি ভাবিছোঁ মানে বহুত সময় ভাবিলোঁ আমি ন আৰু সেইকাৰণে চেল্ফিতে কৰি আছোঁ আৰু নে কি আৰু বেছি যদি ৰাউণ্ড দি থাকোঁ আপোনালোকৰ বৰিং হ'ব তো ঘোষণাটো কৈ দিওঁ এটা লিগেলকৈ ভাবিছোঁ আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যে এইটো এনেকুৱা কৰিব লাগিছিল নে নালাগিছিল তো যিহেতুকে অমৰ আৰু বাপু দুয়োটাই ছেম হৈছে তো আমি ভাবিলোঁ যে টোটেল স্ক'ৰ কিমানে পাইছে আমাৰ টোটেল স্ক'ৰ পাইছে পাপুৱে পূৰা 6 নম্বৰ পাইছে অমৰে প্ৰথম খেলখন নাপালে প্ৰথম খেলখন খেলবই নাপালোঁ এতিয়া প্ৰথম খেল খেলিব কেনে নাপালে কাৰণ সেইটোতো বেইমানি হোৱা নাই ন তেতিয়াতো পাপু আৰু মই যদি কম বুলি কৰিলোঁ তেতিয়া বেলেগ কথা কাৰণ সেইটো লটাৰী হৈছিল লটাৰীত পাপু আৰু মই জিকিছিলোঁ হয়নে নহয় মই মানে ফাইনেলত যোৱা একো লাভ নহয় তো এতিয়া উপায় নাই তো খেলখন টক্কৰ হৈছে তো এতিয়া এই 1000 নোৱাৰি মই ভাবিছিলোঁ যে 500 দিওঁ বুলি দুয়োটাকে কিন্তু চালোঁ যে টোটেল স্ক'ৰ কিমান পাপু 3খন খেলা খেলিছে তো সেইটো লাকো ভাবি চাব লাগিলে তো সেইকাৰণে আজিৰ খেলখনত উইনাৰ হ'ব পাপু ইয়াৰ নগদ 1000 টকাৰ পুৰস্কৃত কৰা হ'ব পাপু কেনেকুৱা অনুভৱ 1000 টকা বয়া তো মোৰে কিবা এটা অমৰক দিম আৰু 150 টকা মান আৰু মোকো দিব লাগিব তোক কিয় দিম
তো হ'ব আৰু মই এটাই আশা কৰোঁ যাতে মই ফাৰ্ষ্ট যদি ফাইনেল নাপালোঁ হয় সেইটোৱে চাগে ভাল আছিল ফাইনেল পাই বেয়াই হ'ল মোৰ তো সেইটো উপায় নাই লাখ তো আজিৰ চেলেঞ্জটো এইখিনি আছিলে তো কেনেকুৱা লাগিলে জনাব নে কি মই তো আপোনালোকে কেনেকুৱা লাগিলে একদম জনাব ধুনীয়াকৈ তো ঠিক আছে তো নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই আৰু চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব তো ঠিক আছে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই 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 বাই